সপোনৰ জায়গা বহুত সপোনৰ ঠাইলৈ আহিছে আমাক আজি বোলে চাইকেল শিকাব তাই সানৰাইজ মিন মছলা গাইছ নোৱাৰো আৰু কৃষ্ণহে বোলো হেল্ল' বন্ধু বান্ধৱীসকল মই গাৰ্গী আৰু আপোনালোক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল গাৰ্গিজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আজি মই এঠাইলৈ আহিছোঁ বহুত সপোনৰ জায়গা বহুত সপোনৰ ঠাইলৈ আহিছোঁ আপোনালোকক দেখাম মই তাতে থিয় হৈ আছোঁ এয়া গুৱাহাটী বিশ্ববিদ্যালয় ৰাইজ গাইজ হাই এয়া মোৰ ফ্ৰেণ্ড দুজনী এয়া মোৰ দাদা আৰু আমি এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেটত থিয় হৈ আছোঁ সৌভাগ্য মিলিল আজি ইয়ালৈ আহিব পৰা আৰু এইখন ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ গেট আৰু এইটো মেইন ৰাস্তা তাৰে পৰা চিধা সোমাই আহিব মেইন গেট দেখা পাব গুৱাহাটী বিশ্ববিদ্যালয় মই আপোনালোকক গোটেই কেম্পাছ ষ্ট'ৰটো দেখাম চাই থাকিব ফাইনেলি গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত সোমাব পালোঁ গাইজ আৰু এইটো দ্বিতীয়টো সপোন আছিল ফাৰ্ষ্ট সপোন আছিল কটন সেইটো সম্পূৰ্ণ হ'ল বাৰু কিবাকৈ আৰু আজি ইয়াত আহিব পালোঁ ইয়াত পঢ়িবলৈ চিট পাওঁনে নাই নাজানো কিন্তু এবাৰ সোমাই চাবলৈ মোৰ এটা সপোন আছিল গাইজ দেখো ये सबको কি ধুনীয়া এৰিয়া কিমান ডাঙৰ এৰিয়া আৰুতো চাব আছে বাকী জাষ্ট সোমাইছোঁহে ইয়েতো চিফ শুৰুৱাতে এয়া খোজকাঢ়ি গৈ আছোঁ ভিতৰলৈ ইয়াতে কলনীত আমাৰ লগৰ এজনী থাকে তাই আহি আছে আজি তাইয়ে সকলোখিনি চিনাকি কৰাই দিব আমাক জিজ্ঞাশ্ৰী দেৱী আহিছে হাই হাই জিজ্ঞাশ্ৰী মানে একদম চাইকেল লৈ আহিছে গাইজ আমাক আজি বোলে চাইকেল শিকাব তাই শিকাবানে চলাই নেকি বুলি ना जाना सनराइज का खाना ये है सनराइज मिन मसला गाइस আমি আজি ৰ'দতে মিট হৈ যাম মাংস বনি যাম দিস ইজ গাইস নিউ একাডেমিক বিল্ডিং আমি আজি এনে কেম্পাছ ষ্ট'ৰহে কৰিছোঁ কিন্তু ক্লাছৰুম ট'ৰ কৰা নাই গাইছ ইয়াতে একেবাৰে হস্পিটেল আছে ডক্টৰ কোৱাৰ্টাৰ আছে চব আছে আৰু এইফালে কিতাপ ঘৰ মাৰ্কেট চব আছে আৰু ইয়াৰে মানুহখিনিয়ে ইয়াতে বজাৰ কৰে চব বহুত ডাঙৰ এৰিয়া গাইছ আহিব সুযোগ পালে আহি যাব একবাৰ ইয়াতে আপোনালোকক এতিয়া জিঅ' ফিল্ডখন দেখাম বহুত ডাঙৰ ইয়াৰে ফিল্ডখন ডাঙৰ ষ্টেডিয়ামৰ দৰে ইয়াতে চব খেলা ধূলা হয় है SBI ब्रांच का बैंक है पोस्ट ऑफिसरो फैसिलिटी আছে गाइस কি কম আৰু ইমান ধুনীয়া জায়গা আহি গলো আজি and this credits goes to জিজ্ঞাশ্ৰী মাইনা ইয়াৰে ভিতৰত বহুতটা সৰু সৰু পুখুৰী আছে গাইস আৰু মাছ চাছো আছে এইটো ইনডোৰ ষ্টেডিয়াম আচ্ছা মানে এইফালেদি গ'লে নামঘৰ কলনী পাম আৰু হোষ্টেলবোৰ আছে আগৰ গেটখন হয় পুৰণি গেট ন পুৰণি গেটখনো ধুনীয়া আছিল কিন্তু এইখিনি আমি এতিয়া ফটো চটো উঠি লওঁ অলপ আমাৰ এইজনী ব্লগাৰ দেখিছেনে নাই ৰাইজ এজনী ব্লগাৰ আৰু ইয়ো ব্লগাৰ গাইজ এইখন ইউনিভাৰ্চিটি ল কলেজ ইমান ৰ'দ দিছে আজি আৰু এইটো BKB অডিটৰিয়াম আৰু ইয়াৰে এইখন এখন কেণ্টিন গাইজ আৰু ইয়াত ল'ৰাবোৰে খেলি আছে ৰ'দ থোপাত নীলিমাই এইখিনি জাগাৰ নাম কি আৰু এবাৰ কৈছে জিজ্ঞাশ্ৰী अभी मजा आएगा ना भिड़ो এফালে স্কুল আছে এফালে এফালে মানে স্কুল আৰু এফালে ডিপাৰ্টমেণ্ট বটানিকেল গাৰ্ডেনো আছে ইয়া বটানিকেল গাৰ্ডেনো আছে গাইজ চাব যাওঁ বলক ইয়া শ্ৰদ্ধাৰ ভাষাৰ উজ্জা হেমচন্দ্ৰ বৰুৱা এনে গাইজ কিবা মোৰ জংঘল এক্সপ্ল'ৰ কৰি থকা টাইপ লাগিছে এতিয়া নাজানো জিজ্ঞাশ্ৰী য'ত লৈ যাই আছে আমি তাতে গৈ আছোঁ সোলাৰ পেনেল ইয়া ডেট ওৱান ইজ সোলাৰ পেনেল এই আমাক চব দেখাই দি আছে
আজিৰ মেইন মানুহ যোনে যোনে আহি পোৱা নাই গাইজ এবাৰ হ'লেও চেষ্টা কৰিব ইয়াতে আহিবলৈ আৰু যদি আহিব নোৱাৰেও বাই চান্স তেতিয়া মোৰ ভিডিঅ'টো চাব ধুনীয়াকৈ গোটেইখিনি দেখা দিছোঁ এতিয়াতো ক্লাছৰুমৰ ভিতৰত যাই কেনেতো দেখাব নোৱাৰোঁ ইয়াৰে ষ্টুডেণ্টছ নহয় কাৰণে কিন্তু যিমান পাৰোঁ বাহিৰৰখিনি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিছোঁ চাব ভিডিঅ'টো পূৰা শেষলৈ দেই গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী দিলে মোক জিজ্ঞাইছি নাই এই বিল্ডিংটোত তিনিটামান ডিপাৰ্টমেণ্ট আছে ইংলিছ হিন্দী আৰবিক আমি যদি লেফ্ট ছাইডেদি যাওঁ তেতিয়া আমি কমাৰ্চ ফিজিক্স কেমেষ্ট্ৰি বটেনি আৰু বটেনিকেল গাৰ্ডেন যে গৈছিলোঁৱে সেইবিলাক পাম আৰু সিফালেদি গ'লে আৰু নাযাওঁ সিফালেদিয়ে আহিলোঁ ন আমি এইবাৰ দেখাম আপোনালোকক ভাইচ চেঞ্চেলৰৰ অফিচ এইটো ভাইচ চেঞ্চেলৰৰ অফিচ কলেজবোৰত প্ৰিন্সিপাল থাকে আৰু ইউনিভাৰ্চিটিত চেঞ্চেলৰ কয় এইটো ল ডিপাৰ্টমেণ্ট গাইজ আজি ইমান ৰ'দ দিছে ভাগৰো লাগিছে এতিয়া আপোনালোকক লৈ যাম গুৱাহাটী ইউনিভাৰ্চিটিৰ মেইন লাইব্ৰেৰীটো কৃষ্ণকান্ত সন্দিকৈ লাইব্ৰেৰী চৌপাশটো বিৰাটেই ধুনীয়া দেখিছেই গাইজ এইটো কে হেণ্ডিক লাইব্ৰেৰী ইয়াৰ বাহিৰলৈ আহিব পাৰিছোঁ কিন্তু ভিতৰত যাব নোৱাৰিম কাৰণ আমি ইয়াৰে ষ্টুডেণ্টছ নহয় ন আৰু ভিতৰত যাবৰ কাৰণে তাতে লিখিব লাগিব ৰেজিষ্টাৰ্ড এনৰলমেণ্ট নাম্বাৰ আৰু যিহেতু ইয়াৰে ষ্টুডেণ্টছ নহয় ক'ৰ পৰা এনৰলমেণ্ট নাম্বাৰ পায় সেনেকুৱা ন কাৰণ নোৱাৰোঁ দিয়ক দেখাবৰ কাৰণে ভিতৰটো বাহিৰৰ পৰাই চাই লওক বিল্ডিংটো ধুনীয়াকৈ ইমান চাইকেলখন ধৰি আনিব আৰু চলাব পৰা নাই এইজনী এতিয়া চলাব যেনে লাগিছে মোৰ এইজনী মানে ধৰি আনা প্ৰাণী নহয় এই চলাই হাজোৰ ছোৱালী হয় গাইছ আমি চব জানো মই যদি সঁচা কথাটো কওঁ না গাইছ মোৰ একেবাৰে বেলেগ চহৰত থকা যেন লাগিছে তেজপুৰ ইউনিভাৰ্চিটি ফিল আহি আছে মানে মই নিৰিবিলি পঢ়ি আছোঁ নিৰিবিলিখন পঢ়ি কেনে তাৰে ফিলটো লৈ আছোঁ তাৰেও তেজপুৰ ইউনিভাৰ্চিটি মই দেখা নাই ফিলটো সেনেকৈ লৈছোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিখনক তেজপুৰ ইউনিভাৰ্চিটি মই ভাবি ল'লোঁ ইমান ভাল লাগিছে নহয় ইয়াৰ নাজাৰা আপোনালোকে কি ক'ব দিনৰ ভাগত একবাৰ আহিব গোটেইখিনি চাব ধুনীয়াকৈ আকৰ্ষিত বস্তুটো হয় দেখাই আছোঁ গাইছ এইয়া গুৱাহাটী ইউনিভাৰ্চিটি চেলফি পইণ্ট এইটো আৰু তাৰে কাষতে এইটো আৰ্টছ বিল্ডিং আমাৰ যেনেকৈ কটনতো আৰ্টছ বিল্ডিং এটা আছে এনেকুৱাই আৰু চেম ইয়াত অলপ ফটো চটো উঠিলেও ৰ'ব মেইন জেগা না ফটো ছেশ্যন ষ্টাৰ্ট হ'ব গাইছ দেখিছে বহি গৈছে মই বহিব বাকী আছে আহা তুমি আহা এই ব্লগাৰ গৈছোঁ ৰুক জাৰা কলনি কি আছে জিজ্ঞাশ্ৰী শৰাইঘাট কলনি বিকেবি কলনি নামঘৰ কলনি আছে আৰু প্ৰফেচাৰ কেম্পাছ আছে আৰু তোমালোকে কোনটো কলনিত থাকা শৰাইঘাট কলনি শৰাইঘাট কলনিৰ ছোৱালী ইয়াত যদি মনে আহিব খোজে ন ৰাইজ তেতিয়া ক'ব চিকিউৰিটিক কোনটো কলনিত যাম বুলি সুধিলে ক'ব কি শৰাইঘাট কলনিত যাম আৰু ডাইৰেক্ট সোমাই আহিব মইতো চিক্ৰেট টিপছ দিছোঁ গাইজ ফটো চটো মাৰা হৈ গ'ল এতিয়া আকৌ আমি স্কুল চাব যাম মানে জিজ্ঞাশ্ৰীহঁতে ক্লাছ 10লৈ ইয়াতে পঢ়িছে জিও কেম্পাছতে স্কুল আছে তো সিহঁতৰ স্কুল চাব এজনীক দেখিছে গাইজ ইয়াত আহি উৎপাত বাঢ়ি গৈছে জিজ্ঞাৰ চাইকেল তাইক উঠিব দিয়া নাই তাই খোজকাঢ়িয়ে নি আছিল চাইকেলে আৰু উঠি একদম লেবেলত আহি আছে বঢ়িয়া তাই মাতিছে আচোন তয়ো বহি ল আগফালে ফটো দুখনমান উঠো এতিয়া আৰু ফটো উঠা হ'ল আকৌ তাই চলাবলৈ ধৰিছে বেলেগ ছোৱালী এইজনীও মোৰ এইফালে লাগে ভয় এয়া ফটোখন লগাই দিছোঁ এইবাৰ জিজ্ঞাসাৰ স্কুল চাব লৈ গৈ আছে আমাক বলক জিজ্ঞা কেনেকুৱা লাগি আছে আজি নিজে পঢ়া স্কুলখন নিজৰ ফ্ৰেণ্ডকেইটাক দেখাবলৈ আনিছা একদম বঢ়িয়া লাগিছে সুকীয়া অনুভৱ এইখনো এখন ইংলিছ মিডিয়াম স্কুল গাইজ
এইখন সৰু ইংলিছ মিডিয়ামখন হয় বেবি কেজিৰ পৰা ক্লাছ 4লৈকে আছে জিজ্ঞাসী পঢ়িছিল ইয়াত জিজ্ঞাসী পঢ়িছিল গাইজ সৰুৰ পৰা আৰু সেইখন ডাঙৰখন আৰু এইখন ডাঙৰখন দেখাই দিম বলক 5ৰ পৰা 10লৈ আছে ডাঙৰখনত 5ৰ পৰা 10লৈ আছে আৰু ইয়াত প্ৰিপেৰেটৰীৰ পৰা ক্লাছ 4লৈ আছে তাই ইয়াতে পঢ়িছে জিউতে থাকে এইটো মন্দিৰ আৰু এইটো পূজা মন্দিৰ শ্ৰীৰ বায়ে পঢ়া স্কুলখন এইখন অসমীয়া মিডিয়াম এইখন স্কুলখন আৰু তাই পঢ়াখন ইংলিছ মিডিয়াম ইয়াত আগতে জিজ্ঞাসীহঁতে থাকিছিল এতিয়া চানডে ইহঁতৰ আৰ্ট ক্লাছ হয় আৰু জিজ্ঞাসী ইয়াতে আৰ্ট কৰিব আহে গাইজ আৰু শিকাব অহা ন শিকাব আহা মই ভাবিছিলোঁ তুমি নিজে শিকা ৱাও বঢ়িয়া আৰু এইখনে সেইখন বহুতৰে চিনাকি গোপীনাথ বৰদলৈ 2 নং 3 মহলীয়া ছাত্ৰাবাস আমাক ক'ত নি আছা ঐ পাহাৰ দেখাবা আজি পুৰা ভিউ দেখাম বঢ়িয়া তো দেৰ কিছ বাট কি গাইছ এইফাল দিয়ে বোলে সেই পাহাৰৰ ৰাস্তাটোত উঠি যায় গাইছ বলকচোন যাব পাৰোঁৱে নে নোৱাৰোৱে চাওঁ চাব আহিছিলে পিকনিক চাব আহিছিলে পাহাৰৰ ওপৰতে আহিছে নাজানো চাব আজি A few moments later. কথাটো হৈছে বিৰাট আগ্ৰহীকে আছিলোঁ একদম ওপৰত পাহাৰৰ উঠি যাম ওপৰত উঠি যাই ভিউ পইণ্টত ফটো উঠিম কিন্তু এইখিনি তলৰ পৰা উঠি আহোঁতে যি অৱস্থা হ'ল ভাগৰতে নোৱাৰোঁ আৰু কৃষ্ণহে বোলো ওপৰত যোৱাটো হ'ব নোৱাৰোঁ যাব গাইজ এইবাৰ আমি চৰাইঘাট কলনীৰ ৰাস্তাটোৰে সোমাইছোঁ ইফালে বোলে এটা পুখুৰী আছে বহুত মাছ আছে বলক দেখামগৈ ইয়াতে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকন'লজি আৰু কম্পিউটাৰৰ ডিপাৰ্টমেণ্ট দুটা আছে আৰু সৌটো পুখুৰী বলক দেখাওগৈ আপোনালোককো মাছ আৰু ময়ো চাওঁগৈ মাছবোৰ মাজত আছে বোলে তাৰে লৈ গৈ আছোঁ ৰ'ব তাৰে পৰা দেখাই আছোঁ ভালকৈ তেতিয়া দেখিব এতিয়া চাওক মাছৰ ফেমিলি আছে ইয়াত কিবা খাব দিছিল চাগে অলপ আগতে সেইকাৰণে চব মাছ এইখিনি লৈ আহিছে একদম সন্মুখলৈ কিমান ঘূৰিলোঁ কিমান ফুৰিলোঁ আৰু কিমান জেগা আপোনালোকক দেখুৱালোঁ এনে ব্লগ কৰি মোৰ এতিয়া পেটে মাতিছে একেবাৰে বহুত ভোক লাগিছে এতিয়া আমাক জিজ্ঞাসীয়ে লৈ আহিছে ছানৰাইজ ৰেষ্টুৰেণ্টত তেতিয়া যে কৈছিলোঁ ছানৰাইজ মিট মছলা ছানৰাইজ ৰেষ্টুৰেণ্টখনত লৈ আহিছে এতিয়া আমি খাম টেষ্টি খানা আপোনালোকেও চাই থাকিব আমাৰ লগত আৰু ঘৰতে বহি খাই থাকিব অলপ আপোনালোকক ৰেষ্টুৰেণ্টখনৰ ভিতৰভাগ দেখাই দিছোঁ বিৰাটেই ধুনীয়া আৰু কাষতে এইটো এটা পুখুৰী আছে একদম ভাইব লৈ খাই থকাহে কথা আৰু আমি মেনুখন চাই আছোঁ কি অৰ্ডাৰ দিব পৰা যায় খানা আহি গ'ল গাইজ আমি খাই লওঁ ৰ'ব দেই আমি খাই মেলি হৈ গ'ল আৰু এতিয়া আমাক থ'বলৈ আহিছে এইখিনিলৈ কলনীৰ বাহিৰলৈ এতিয়া জিজ্ঞাসী মানে বিয়া আছে বুলি কৈছিলোঁ যে তাই এতিয়া যাব গাঁৱলৈ সেইকাৰণে এইখিনিৰ পৰাই আজি বাই দিওঁ জিজ্ঞাসীক বহুত থেংক ইউ তোমাৰ কাৰণে চাব পালোঁ গুৱাহাটী ইউনিভাৰ্চিটিখন সপোনতো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি ইমান ধুনীয়া থেংক ইউ ছ' মাছ
আৰু বাকী কলেজত লগ পাম বিয়া খাই আহা ধুনীয়াকৈ ভাল লাগিছে নে নাই তহঁতৰ বঢ়িয়া লাগিছে একদম তোৰো ভাল লাগিছে ন বঢ়িয়া বাই বাই জিগা এটাই গ'ল বাই বাই আমিও এতিয়া সন্ধিয়া হোৱাৰ আগে আগে ইয়াৰে পৰা ওলাই যাওঁ আৰু এটা প্লেনিং আছে প্লেনিংটো হৈছে যে ইয়াৰে কাষতে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আছে তাতে যাম বুলি ভাবিছোঁ এয়া সোমাই আহিলোঁ ইয়াত বেছি দেৰি নকৰোঁ পুতুককৈ ওলাইও আহিম টিকেট কাটিব নালাগে জাষ্ট নামটো এণ্ট্ৰি কৰিব লাগে আৰু যিহেতু দুপৰীয়াৰ সময় কোনো মানুহেই নাই আমিয়ে আছোঁ বছৰ অহা নাছিলোঁ গাইজ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত আজি আকৌ গুৱাহাটী ইউনিভাৰ্চিটিত অহা চলেৰে ইয়াতেও একবাৰ সোমাই গ'লোঁ মানুহ নায়েই দুপৰীয়া যে আমি দুপৰীয়া আহিছোঁ এতিয়া কুহিৰ লগত মোৰ এখন যুদ্ধ লাগিব যেন পাইছোঁ ৰ'ব গাইজ अरे हाथ मत लगाओ मेरे भाई ঘূৰিলোঁ বহুত ফুৰিলোঁ গাইজ এতিয়া একদম শেষ পৰ্যায়ত আহি পাইছোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ এইখিনিতে নে কি আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কি কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব সেইখিনি কৰিলে যথেষ্ট আৰু ভাল পালে নে কমেণ্ট এটা দি কেনে ক'ব ভিডিঅ'টো কেনেকুৱা হ'ল আমাৰ চবৰে বহুত ভাল লাগিছে আজি মেমৰি হৈ ৰ'ব আজিৰ দিনটো আজিৰ ব্লগটো অ'কে আজিৰ কাৰণে বাই